আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাৰ প্ৰয়োজন, সেয়া সুখৰ হওক নতুবা দুখৰ। মোৰ হৃদয়ৰ আশে পাশে আন কোনো নাই, কেৱল মা আছে। বহুত বেছি টকা নিবিচাৰোঁ, বৃদ্ধাকালত মা দেউতা যাতে কোনো অভাৱৰ সন্মুখীন নহয়, তেনেকৈ তেওঁলোকক ৰাখিব বিচাৰোঁ। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি জীৱনত কেতিয়াবা সুযোগ পোৱা, তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধি নকৰি আনক সহায় কৰাৰ প্ৰয়াস কৰিবা। পুত্ৰক চিনিবা বিয়াৰ পিছত, কন্যাক যৌৱনত, স্বামীক চিনিবা স্ত্ৰীৰ অসুস্থতাত, স্ত্ৰীক চিনিবা স্বামীৰ দৰিদ্ৰতাত। বন্ধুৰ পৰিচয় বিপদত পাবা, ভাইৰ পৰিচয় পাবা কাজিয়াত, শেষত সন্তানক চিনাৰ উপায় একমাত্ৰ তোমাৰ বৃদ্ধাৱস্থাত। বহুতেই তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ, খুব কম সংখ্যকেই তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ। কাৰোবাক সহায় কৰিবলৈ টকাৰ নহয়, এটা ভাল মনৰহে প্ৰয়োজন। ভাগ্যই তেওঁকহে সহায় কৰে, যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়। এক বৃদ্ধ দম্পতীক সোধা হ'ল, আজিকালিৰ সম্পৰ্কবোৰ ইমান সোনকালে ভাগি যায়, আপোনালোকে 50 বছৰ কিদৰে একেলগে পাৰ কৰিলে? তেওঁলোকে খুব সুন্দৰকৈ উত্তৰ দিলে, আমি সেইটো সময়ৰ হয়, যেতিয়া বস্তু ভাঙিলে পুনৰ মেৰামতি কৰি ব্যৱহাৰ কৰা হৈছিল। আজিৰ দৰে ভঙাৰ লগে লগে পেলাই দি পুনৰ নতুনকৈ কিনি অনা হোৱা নাছিল। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ আহিবলগীয়া দিনটো শুভ হওক। ধন্যবাদ। যদি ভিডিঅ'টি চাই ভাল লাগে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।